নমস্কাৰ বন্ধুসকল আজি প্ৰথমবাৰৰ বাবে মই এটা আনবক্সিং ভিডিঅ' বনাবলৈ ওলাইছোঁ তো আপোনালোকে চাই থাকক ভিডিঅ'টো আপোনালোকে ভিডিঅ'টো চাই থাককচোন আনবক্সিং কি কৰোঁ আমি কি ওলাই বাকচৰ পৰা তো আপোনালোকে চাই থাকক ইয়াৰ আৰম্ভ কৰিছোঁ আমি গণেশ বাবাক চিন্তি লাহে লাহে কাটি আছোঁ তো চাই থাককচোন কি ওলাই আমিওতো দেখাই নাই এতিয়ালৈকে কি বস্তু ওলাই জানো পায় ঠগাই খালোঁ না কিহে না প্ৰথমবাৰৰ বাবে আনবক্সিং কৰি আছোঁ ভিতৰত কি ওলাই নাজানো আৰু ওলালেহে গম পাম আপোনালোকেও গম পাব ময়ো গম পাম কি বস্তু ওলাই তো চাই থাকক গণেশ বাবাক চিন্তি আমিও লাহে আনবক্সিং কৰি আছোঁ ভাল বস্তু ওলাব যেন পাং সোণা চোনা হীৰা চিৰা নলালেই হ'ল আৰু ফাইনেলি ওলাই গ'ল আৰু আছে দেখোন কিবা পেকিং বা আৰু আছে খুলবা এই আৰম্ভ কৰিছোঁ বস্তুটা কিন্তু সৰু চাগে কিন্তু বহুত দেখোন পেকিংটোৱে খুলি শেষে কৰিব পৰা নাই তো এতিয়া আৰু একদম কিবা ডাঙৰকৈ ওলাইছে এই ফাইনেলি ওলাই গ'ল চাই লওক এইটোৱে বস্তুটো চাওঁ কি আছে আৰু ইয়াৰ ভিতৰত এতিয়ালৈকে দেখাই নাই অহ' যিটো বস্তু একচুৱেলি আনিছোঁ সেই বস্তুটোৱে হয় ঠিকে আছে ধুনীয়া চাওঁ ৰ ফিটিং কৰি চাওঁ ফিটিং কৰাৰ পাছতহে আৰু গম পাম কিমান ভাল যেন লাগছে মই ব্লুটুথ আছে এইটো ব্লুটুথটো কানেকশ্যন কৰি ল'ব লাগিব মোবাইলত চাওঁচোন বাৰু কানেকশ্যন হয় না নহয় হৈ গৈছে এতিয়া ফটো মাৰি দেখাম তো চাই থাকিব ৰিম'ট কণ্ট্ৰল হয়তো ৰিম'টটো মাৰি চাইছোঁ বাৰু হৈছে ধুনীয়া হয়তো আপোনালোকে চিনি নাপাব এইটো মই এনেই জাষ্ট চাইছোঁ আৰু ৰিম'টটো কাম কৰিছে না ৰিম'ট কণ্ট্ৰল হয় যিহেতুকে কামটো কৰিছে ভালে ধুনীয়া 360 ডিগ্ৰীত তাৰমানে পূৰা ঘূৰে আৰু এইবিলাক মই চাই আছোঁ টেষ্টিং কৰি আছোঁ আৰু ৰিম'টটোৱে কাম দিয়ে নে নিদিয়ে নিজে ফটো মাৰি চাই আছোঁ এই কাম দিছে ধুনীয়া উঠি গ'ল এক কপি আৰু সেয়া হৈ গ'ল 2 কপি এতিয়া চাওকচোন ফটোকপি কেনেকুৱা হৈছে ধুনীয়া তো আজিলৈকে ভিডিঅ'টো শেষ কৰোঁ আৰু চ' শেষলৈকে চোৱাৰ বাবে ধন্যবাদ বাই